তেল লগালে কি হয় মানে হেই এইটো হল হাগিছৰ ওপৰত হাগিছ হাগিছৰ ওপৰত হাগিছ ন কি কৰি আছা এইয়া মোৰ বেটা আৰু মোৰ এইটো হাজবেণ্ড মোৰ বেটাৰ ভোক লাগি আছে এইয়া মোৰ বেটাৰ ভোক লাগি আছে এহে ৰহা नहीं जाता এইয়া মানে মাকৰ তাত যাব এতিয়া ইয়াৰ বিছনা ৰেডি হ'ল এতিয়া ই হাঁহি আছে হাঁহি এতিয়া ইয়া ভোক লাগছে এতিয়া ই যাব পৰা হৈছে উৰি তিমান কান্দা পাতো চলু এতিয়া না কাৰণে গতে हरामी हो बेटा আন্দি যে দিব গম পাবা ঘুমাই দিয়া দি যোৱা তুমি ভাত খাই আহা এই চাওক আমাৰ বেটাক ঘুমাই দিলো কি চালিয়া বিছনা আমাৰ বেটা কালি কি কৰিছে জানা যোৱা কালি হাগিছটো চোৱা না একবাৰ কি মুতছে নেকি খলাই দিয়া ৰাতি আকৌ নুঠে নহয় খলাই দিয়া বহুত দেৰি হ'ল খলাই দিয়া अच्छा हमको सिखा रिया है ডাবল পেন বাহিৰত 15 ডিগ্ৰী সেলসিয়াস চলি আছে বেটা 15 ডিগ্ৰী সেলসিয়াস বাহিৰত হা क्या बात कर रहे हैं গম পোৱা তুমি কথা চালা মুটি দিব হাগিছ ৰেডি কৰা আগত কালি 1 সেকেন্ডৰ ভিতৰত মুটি দিছে গাইস কালি মাকে হাগিছটো খুলি দিছে পেচাব কৰিছিল হাই জটাক দেখবাচোন বদমাছ যে আকৌ দিয়াল যে হাই না মাৰে তেত কালি পেচাব কৰি দিছে 1 নেনো সেকেন্ডৰ ভিতৰত এতিয়া कंट्रोल গাইস মানে কি হয় জানা নে একদিন ফ্লাশ মাৰি ভিডিও বনাই আছো না ফ্লাশ মোক এজনে কলে মানে ডাঙৰ মানুহ এজনে ফ্লাশ মাৰিলে বলে মানে কি চকুৰ বাচ্চা চকুৰ ইয়াটো মানে ইয়া হৈছে ডিস্টার্ব হৈ যায় তো সেই কাৰণে ফ্লাশ মাৰা নাই আপোনালোকে হাগিছৰ ওপৰত হাগিছ হাগিছৰ ওপৰত হাগিছ নহলে হি কালি দেখা নাই নেকি 1 নেনো সেকেন্ডৰ ভিতৰত হি পেচাব কৰিছে এতিয়া দিলো হাগিছৰ ওপৰত কালি 1 সেকেন্ডৰ ভিতৰত হি পেচাব কৰিছে সেই কাৰণে এখন কম্বল এখন নহয় মানে এনেকুৱা দুখন আছে এখন ভিজাই দিছে হাগিছ ইমান ভিজাও নাছিল ৰাতিটো থাকব যে সেই কাৰণে মানে সিঙিকে দিলা পিছত থৈ দিলা হয় নাকি आप कहाँ थे ज्ञानी बाबा হাগিছটো ইমান ভিজাও নাছিল হলেও খলাই দিছো কাৰণ কি এতিয়া আমি যদি শুই যাও মাকে শুব মইতো নুশুৱে তো এতিয়া যদি শুই যোৱা যায় তেতিয়াহ'লে ধৰ চলিটো যদি খাৰ নাপায় 2টা বা 2:30 লৈকে তেতিয়াহ'লে আৰু ই কষ্ট পাব নহয় সেইকাৰণে খলাই দিলো আৰু কি বেটা হে কি তোমাৰ ভাষাটো মই ট্ৰান্সলেটৰ মই ডাউনলোড কৰি আছো ৰবা মই বুজি পাই আছো অলপ এইটো ভাষাৰ মিনিং হ'ল ভোক লাগছে আব্বা মোৰ ভোক লাগছে নাই এইটো খুলি গলাটো খুলি দিয়াচোন এতিয়া ৰাতি হৈছে আৰু এইটো হলে তুমি চব থাকা হেই এইটো হল মা মোৰ তাত ট্ৰান্সলেটৰ আছে গুগলৰ এইটো হল আব্বা তুমি চুপ থাকা হয়নে কথাটো এইটো হয় দেখছ ই হাঁহি মাৰিছে মই কৈছো না মোৰ তাত ট্ৰান্সলেটৰ আছে গুগল ট্ৰান্সলেটৰ এইটো হল চব চুপ থাক চুপ বিলকুল চুপ বিলকুল চুপ ঘড়ীত মিঠালি দিলে কি হ'ব মানে মোৰ ভিউৱাৰ্ছ বিলাকক কৈ দিয়া অলপ मैं नहीं बताऊंगा কৈ দিয়া তেতিয়াহে গম পাব তোমাৰ ভিডিঅ'টো যে মোৰ ভিউৱাৰ্ছ বিলাকে চাই আছে কিবাটো লাভ হ'ব লাগিব তেওঁলোকৰ চৰ্দি হলে মানে পেৰা মিঠাতেল দি মালিচ কৰিলে ভাল হয় ন গাইজ আপোনালোকে এইটো বস্তু চবে জানে হাজাৰৰ ভিতৰত এজন কোনোবাই নাজানিব পাৰে তেওঁ শিকিব বেটাই কৈ আছে চব এইটো কৈ আছে বেটাই হয় সঁচা এনেকে কৈ আছে এইটো আমাৰ বেটাৰ পাৰ্চনেল কম্বলৰ ওপৰত দি চেইন মাৰি দিওঁ আমি ৰেগুলাৰ মই ভাতটো খাব যাওঁ নে নাযাওঁ মোক ভাত খাব যাবা দিবা নে নিদিয়া A few moments later. ঠাণ্ডা দিছে দেই বাহিৰত কিমান জানা 14 ডিগ্ৰী মান চলি আছে বাহিৰত 13-14 ডিগ্ৰী চলি আছে গাইস আমাৰ ইয়াতে जा पूछ क्या এই গাইস কমেন্টত জনাবচোন আপোনালোকৰ তাতে কিমান টেম্পাৰেচাৰ বৰ্তমান আজি মোক চাইছে হাঁহি আছে আব্বাক চাইছে হাঁহি আছে হে আব্বাৰ লগত সিগনেল মিলাই লাভ নাই বেটা আহাম ভাত করতে যা তরকারি গরম করে দিছি আহাম কাক চাই আছা মাহিক চাই আছা নেকি এই আম্মা
A few moments later. আজি বেটা সোনকালে ঘুমাই গৈছে এতিয়া আৰু লাইট চাইট মাৰি ভিডিঅ' কৰি নাথাকো চ' গুড নাইট গাইজ লগ পাম কালিৰ ভিডিঅ'ত বাই বাই